কি খবৰ? আপোনালোকে চাইছে দীপৰ এক্স আৰু মই ছেকেণ্ড পাৰ্ট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি হৈছে ভাগৱত ব্যাখ্যা কৰা জিলাৰ নামঘৰৰ পৰা অহা হৈছে। বলক উপভোগ কৰোঁ সকলোৱে। লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ এটা, ছাবস্ক্ৰাইব এটা কৰি যাওক। এই ধৰণী মাতৃয়ে তেনেধৰণে প্ৰাৰ্থনা কৰিছে যে তুমি ভকত বৎসল, তুমি ৰজা হৈছে বিষ্ণুৰ অংশ, গতিকে তুমি ভগৱান স্বৰূপ, তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তুমি মোক ৰক্ষা কৰিব লাগে এইদৰে প্ৰাৰ্থনা কৰিছে। আৰু যেতিয়া ধন জনা নাই তেতিয়া কৈছে যে তুমি নিকটি দেশতৰি ঘৰুৱা অৱস্থিতি, তুমি ৰজা হৈ স্থিতি হৈ আছা, যিবোৰ ধৰ্ম যে তুমি সেইবিলাক ধৰ্ম পাহৰিলা নেকি? ভকত বৎসলত যেনেকৈ ভগৱন্তই ৰক্ষা কৰে, ধাৰণা কন্যাবোৰ যেনেকৈ প্ৰথম নাৰীক আমি কেতিয়াবা দুৰ্গাৰ লগত তুলনা কৰোঁ, লক্ষ্মীৰ লগত তুলনা কৰোঁ, সৰস্বতীৰ লগত